আজি টায়াৰ বনোৱা ফেক্টৰী এটালৈ আহিছোঁ আৰু আপোনালোকক আজি মই দেখাম টায়াৰ কেনেকৈ বনায়। যিহেতু ভিডিঅ'টো বহুত দীঘল সেইটো কাৰণে দুটা পাৰ্টত আনিবলগীয়া হৈছে। বলক চাওঁ তেনেহ'লে আজি টায়াৰ কেনেকৈ বনায়। চ' আজি আপোনালোকক একদম বেলেগ বস্তু এটা দেখাম। আজি ছেকেণ্ড হেণ্ড টায়াৰ কেনেকৈ নতুন বনায় সেইটোৱে বস্তু আপোনালোকক দেখাম ভিডিঅ'ত। গাড়ী চলাই চলাই যেতিয়া চকাবোৰ খৰ যায় তেতিয়া চকাবোৰৰ অৱস্থা এনেকুৱা হয় আৰু তাৰ পাছত তেওঁলোকে কি কৰে, সেই চকাবোৰ ফেক্টৰীলৈ আনে আৰু ফেক্টৰী অনাৰ পাছত তেওঁলোকে এই চকাবোৰক এটা নতুন ৰূপ দিয়ে। আপুনি চিনিয়ে নাপাব যে এইবোৰ ছেকেণ্ড হেণ্ড চকা হয় নেকি বুলি। আৰু খুব ধুনীয়া প্ৰচেছ হয়, বহুতকেইটা ষ্টেপ থাকে। প্ৰথম ষ্টেপত তেওঁলোকে কি কৰে, এনেকুৱা এটা সঁজুলি আছে তেওঁলোকৰ ওচৰত। সেই সঁজুলিৰ সহায়ত তেওঁলোকে যিখিনি অলাগতিয়াল অলপ হ'লেও গ্ৰিপ বাচি থাকে সেইখিনি গোটেইখিনি তেওঁ নাইকিয়া কৰে আৰু বহুত মিহি কৰে। আৰু দেখিছে আপোনালোকে প্ৰচেছটো ইমান যদিও মানে ইজি লাগিছে, ইমান ইজি নহয়। আৰু তাৰপাছত এই মেটেৰিয়েলটোত তাৰ ওপৰত লগাবলগীয়া হয়। আৰু দাদা এই বস্তুটো কি হয়? এইটো আপোনাৰ বৰ্ণি কম হয়। আচ্ছা, ইয়াৰ কামটো কি হয় মানে? এইটো কাম হয় মানে কি আপোনাৰ যেতিয়া আমি লগাই আছো না, অঁ ইয়াৰ ওপৰত ৰবৰ লাগিব যে, অঁ এই ৰবৰ আৰু এই টায়াৰ যোনটো আছে যে অঁ দুটা পেষ্টিং হ'ব। আচ্ছা আচ্ছা, অঁ সেইটো কাৰণে পেষ্টিং হ'বৰ কাৰণে ধৰি ৰাখিবৰ কাৰণে এই বস্তুটো ইউজ কৰে মানে। 60% মান কাম হৈ গৈছে, অকল খালি 40% মান কাম বাকী আছে। মই সেই কামখিনি এটা নেক্সট পাৰ্টত লৈ আহিম আপোনালোকক দেখাবৰ কাৰণে।